একেলগে একত্ৰিতভাৱে আমি একগোট হৈ পেলাই আমাৰ জাতিটো আৰু জনজাতিৰ এই সংকটকালৰ সময়ত আমি প্ৰতিবাদী কাৰ্যসূচী লৈছোঁ আৰু চৰকাৰক আমি সকীয়াই দিছোঁ, চৰকাৰক আমি আহ্বান জনাইছোঁ, দাবী ৰাখিছোঁ যে জনজাতিকৰণলৈ কোনো ৰাজনীতি নচলিব আৰু জনজাতিসকলক অস্তিত্ব বিপন্ন কৰি পেলাই কাকবা অধিকাৰ দিয়াটো আমি কেতিয়াও সহ্য কৰিব নোৱাৰোঁ। কোনোবা অধিকাৰ বিচাৰিছে, তেওঁলোকে মাত মাতিছে, এইটো তেওঁলোকৰ কথা আৰু তেওঁলোকক অধিকাৰ দিয়াত আমাৰ বাধা নাই। কিন্তু বৰ্তমানৰ জনজাতিক ধ্বংস কৰি পেলাই কাকবা ভেলী প্ৰদান কৰিছে, কাকবা ST প্লেন প্ৰদান কৰিছে আৰু বৰ্তমান এই পৰ্যায়ত যদি 50% ৰিজাৰ্ভেশ্যন যোনটো মানে উচ্চতম ন্যায়ালয়, মহামান্য উচ্চতম ন্যায়ালয়ে যি এটা নিৰ্ধাৰণ কৰি দিছে, তাৰ পিছত যদি 2 কোটি নতুনকৈ জনজাতি হৈ যায়, বৰ্তমানৰ 45 লাখ 2.5 কোটি, অসমৰ 3.5 কোটিৰ 2.5 কোটি যদি জনজাতিকৰণ হৈ যায়, এই 1 কোটি উচ্চ বৰ্ণৰ লোকৰ কাৰণে আৰু মুছলমানৰ কাৰণেহে এই মানে 50% ৰিজাৰ্ভেশ্যন বাকী থাকিব। বাকী 50%ত 2.5 কোটি মানুহ সোমাই যাব। এই কথাটো লৈ নিগম নিকায়, আমাৰ 6 শিডিউল কাউন্সিল, অট'নমাছ কাউন্সিল, আমাৰ পঞ্চায়ত, VCDC, আমাৰ মেডিকেল ইঞ্জিনিয়াৰিং, স্কুল কলেজ এডমিশ্যনৰ কথা, আমাৰ চাকৰি বাকৰিৰ কথা, নিয়োগ নিযুক্তিৰ কথা, ভৱিষ্যতত এই জনজাতিসকলৰ বৰ্তমানত আমাৰ অস্তিত্ব সংকটকালত আছে আৰু ইয়াৰ কাৰণে চৰকাৰক আমি দাবী জনাইছোঁ, আপোনালোকে পুনৰ ব্যৱস্থা কৰক, পুনৰীক্ষণ কৰক আৰু এই প্ৰস্তাৱ, এই প্ৰতিবেদনখন আপোনালোকে মানে এইটো উদ্ৰ কৰি লওক। সেইটোৱে আজি আমি আহ্বান আমি নামানো আৰু সেইকাৰণে আজি হাজাৰ হাজাৰ মানুহ আমি ইয়াত গোট খাইছোঁ, হাজাৰ হাজাৰ জনসাধাৰণ ওলাই আহিছে আৰু যি আমাৰ জনগোষ্ঠী হিচাপে, আমাৰ ভূমিপুত্ৰ হিচাপে আমাৰ যিখিনি চৰকাৰীভাৱে হওক বা যিখিনি জনসাধাৰণ বা ভাৰতীয় নাগৰিক হিচাপে যিখিনি আমাৰ সা সুবিধা, সেই সা সুবিধা যাতে আমাক সদায় দি থাকক আৰু এই সা সুবিধা যাতে কোনোদিনো আমাক বঞ্চিত নকৰক আৰু যি নেকি 6 জনগোষ্ঠী তেওঁলোকৰ জনজাতিকৰণৰ কাৰণে তেওঁলোকক লাগি ধৰি আছে আৰু সেইখিনি বন্ধ কৰক আৰু তেওঁলোকৰ যিখিনি সা সুবিধা, তেওঁলোকে ভূমিপুত্ৰ হিচাপে তেওঁলোকে মাতৃগৰ্ভ পৰা যেনেকুৱা ধৰণৰ জন্ম হৈ যিটো তেওঁলোকৰ পৰিচয়, সেই পৰিচয় তেওঁলোকে থাকক আৰু তেওঁলোকক যেনেকুৱা ধৰণৰ চৰকাৰে সা সুবিধা দিব লাগে তেওঁলোকক দিয়ক আৰু আমাৰ ফালৰ পৰা যিটো ST যিখিনি সা সুবিধা আছে, সেই সা সুবিধা যাতে অন্য যাতে ৰাষ্ট্ৰক বা অন্য যাতে সম্প্ৰদায় যাতে কোনো কাৰণে যাতে ভাগ বিভা নহয়, আমি সেইটোৱে বিচাৰিছোঁ। আমি সৰু মানুহৰ কথা বিশেষ আমি চিন্তা কৰিব নাজানো, যিহেতু আমি সৰু হিচাপে সৰুভাৱে আমি কথাখিনি কৈছোঁ। আমাৰ যিখিনি সা সুবিধা আমি কোনো পধ্যে আমি আনৰ লগত আমি ভোগা খাব নিবিচাৰোঁ ক'ব লাগিব, হয়নে নহয়? আমি যিখিনি আমাৰ জানো, যিখিনি আমি বুজি পাইছোঁ, সেইখিনি কৈছোঁ আৰু এই যি আমাৰ আন্দোলন, এই আন্দোলন যদি আমাৰ চৰকাৰে বন্ধ নকৰে, চৰকাৰে যিখিনি পদক্ষেপ লৈছে যদি বন্ধ নকৰে, ভৱিষ্যতে আমি জংগী আন্দোলন কৰিবৰ কাৰণে